আজি পোনপ্ৰথমবাৰৰ বাবে মই এটি ভিডিঅ' বনাওঁ বুলি ভাবিছোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ যে ভিডিঅ' এটা বনাই ইউটিউবত আপলোড কৰিম, কিন্তু সময় পোৱা নাছিলোঁ। আৰু আজি সময় এটা উলিয়াই ভিডিঅ'টি বনাওঁ বুলি ভাবিলোঁ। আৰু বৰষুণৰ বতৰ যিহেতু জেঠ মাহ শেষ হৈ আহাৰ মাহ সোমাইছেহি, তাকে ভাবিলোঁ আপোনালোকক বৰষুণৰ বতৰত আমাৰ ঘৰৰ পৰিৱেশটোনো কেনেধৰণৰ হৈ আছে তাকে অলপ দেখাওঁ। বলক তেনেহ'লে চাবলৈ গৈ থাকোঁ। আগফালৰ পৰিৱেশ, গোহালি, গৰু খুলি, ছাগলী বান্ধি দিছোঁ। আৰু বৰষুণৰ বতৰ যিহেতু ছাগলী চৰিবলৈও নোৱাৰে, সেইবাবে গোহালিতে বান্ধি ৰাখিছোঁ। আৰু কাপোৰ মেলিবলৈতো উপায় নাই, ভঁৰালৰ তলতে অলপ মেলিছোঁ। আৰু এয়া ফুল ৰুইছোঁ টাবত, সৰু সুৰা, বেছি ফুল নাই, 2-3টামান ফুল আছে, তাকে ৰুইছোঁ। এয়া কুকুৰাই খাই দিছে, সেইবাবে বেৰি দিছোঁ বাঁহেৰে। এয়া পদিনা, টাবটো ভাগি গৈছে ইতিমধ্যে, তথাপিও ৰুই দিছোঁ। এটা ৰুইছোঁ, তাতে বগাবৰ বাবে জেং এডাল দি দিছোঁ। ফুল ফুলিছে, কিন্তু বৰষুণ বতৰত ফুলবোৰ মৰহি গৈছে। এয়া অলপ বেঙুনীয়া ফুলিছে। আৰু এয়া তগৰ, এইফালে ওখ হৈছে গছজোপা ৰঙা পাতৰ দৰে। তাৰপিছত এয়া জবা, ফুল নাই, ফুলিছিলে যদিও মৰহি গ'ল আৰু কলি পেলাইছে, ফুলিবগৈ কাইলৈ পৰহিলৈ। গোলাপ কলি মেলিছে, ঠিক তেনেদৰেই ফুলিব হোৱা নাই। এয়া আমাৰ ঘৰৰ পদূলি, বহু দীঘল পদূলি লেতেৰা হৈ আছে, যিহেতু বৰষুণৰ বতৰ, গছৰ পাত সৰিছে, ঝাৰু কৰিবতো নোৱাৰি। যেতিয়া বৰষুণ এৰিব তেতিয়া ঝাৰু কৰি চাফা কৰিম। বহুত দীঘল। আহিলোঁ ঘৰৰ ছাইডত, আৰু ছাইডত আছে নাৰিকল পুলি, ডাঙৰ হোৱা নাই, ডাঙৰ অলপ অলপ হৈছেগৈ। কিমান দিনৰ পাছত লাগে ক'ব নোৱাৰোঁ, কিন্তু খাবলৈ পাম। আৰু এইফালে আছে মধুৰি, তামোল গছ, আৰু এয়া টেঙা, গোলনেমু। আৰু এইফালে দেউতাই কচু ৰুইছে, ওখ হৈছে কচু গছবোৰ। নৰসিংহ গছ, মাজে মাজে খাই থাকোঁ, ধুনীয়া ধুনীয়া পাত ওলাইছে, চাটনি বনাই খাওঁ, ভাল লাগে। এইফালে আছে কাজি নেমু লাগিছে, 3-4টামান আছে, বেছি লগা নাই, গছজোপা সৰু হৈ আছে। আমাৰ আগফালে অমিতা গছ, অমিতা লাগিছে, সৰু সৰু হৈ আছে। আৰু এয়া বাৰী, বডি লগাইছে, এইফালে বডি বগাইছে, জেং দিছে বডিত, বহুত ঘাঁহ হৈ গৈছে, এইবোৰ দেখিছে। আৰু এইফালে আছে আপোনাৰ তামোল গছ, কলগছ, এয়া বডি শাৰী শাৰীকৈ ৰুইছে, লাগিবগৈ আৰু। গাহৰিও পুহিছোঁ, খাবলৈ দিলে আৰু শুই আছে। দেখিছে কিমান ঘাঁহ বোকা। আপোনালোকৰো হয়তো এনেই অৱস্থা হৈছে আমাৰ দৰে, যাৰ মাটিৰ চোতাল বাৰী আছে, এনেকুৱা হৈছে বৰষুণ বতৰ। দেখালোঁ আপোনালোকক, আৰু বেছি দেখাবলৈ গ'লে ভিডিঅ'টো দীঘল হৈ থাকিব, আৰু দীঘল হ'লে আপোনালোকৰো হয়তো আমনি লাগিব, সেইবাবে ইমানখিনিতে ৰাখিছোঁ আজি। যদি ভাল লাগিলে চাব। বাই বাই।